এই বুতৰা বেজাই টেঙা খাব লাগছে কিনো টেঙা খাব লাগছে তোৰ বৰমৰ ঠাণ্ডাত ঐ ভাই বেজাই টেঙা খাব লাগছে মই তোৰ কিবা হৈছে নেকি কি কিবা ঐ গৰ্ভৱতী মহিলা যেতিয়া এতিয়া টেঙা খাব কৰি থাকে কিনো ফাল্টু বিলাক বকাই তই বেজাই কইব দে দে ভাই দে এনে তামচা কৰিছিলো এক জাগাত কিন্তু বঢ়িয়া খাব লগা কালি টেঙা আছে দেই ক'তনো আছে নগেন চিপ্ৰিয়াত তাত আছে মোক পগলা পইচা সি যিহে মেটেল বেলতাবু চিনি পোৱা নাই তোৰ তাক তই মই আছো যে একো নহয় যো খাম যো আজিকালি টেঙা যো দেচোন বাৰু ময়া কাকা নাই নেকি আছে হ'ব এই কাকা চাগে আছো পিছত দেখি জানিলে আজিকালি তো তেজ কাকা কৈছে যাচোন তাতে চাগে আছে কি জানি যা হয় নেকি দে মই চাও যাই আছো যাচোন চাগে যা কি কেনে কৈছা কি হৈছে এইটো কি আনকে আছা মোৰ জ্বৰে ফুলকণ তোৰ জ্বৰ আকৌ তই ঘৰৰ ভিতৰত কানি কাপোৰ লৈ ঘুমাই থাকিব নালাগে তই খেৰৰ মাজত কি আছা এই কাপোৰ নাই মোৰ নতুনকে এখন বেলেংকাত আনিছিলো আকৌ একদিন জ্বৰৰ কাৰণে আকৌ মইনো নতুন কাপোৰ এখন ব্যৱহাৰ কৰো নে সেইকাৰণে এতেও বহুত ধুনীয়া পাক লাগে সেইকাৰণে এতে আছো হলেও অলপমান কম পাইছো দে টেবলেট এটা খাইছো কমছি তই বৰ সাংঘাতিক মানুহ দেই ভাই ওলাই আছো লৈ মই এটা দৰকাৰত আহিছো আকৌ যাবাই লগা হল দে 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 ৰ এই আছো তোৰ আকৌ কি বা দৰকাৰ ওলাল পাহাৰে মোক দুটামান কদে টেঙা লগা আছিলে মাৰ বেয়া কাহ কদে টেঙা কদে টেঙা তোক আকৌ হেংকে হেংকে দিবা নোৱাৰিম মই সেই বঙলাগুৰ বজাৰৰ এটা বেপাৰীক মই মোলেই দি থৈছো কুইণ্টেল হিচাপত হলেও তই কিনিহে নিবি লাগিলে মই 1 কেজি দিবা পাৰিম ৰ দামটো ধৰি লৈ পেলাই মোক কিনাকা নালাগে পাহাৰে মোক দুটা লগা আছিলা দুটাকা নাপাবি মই সেইগিলাখান বস্তুকে বেচা কিনা কৰি পেলাই মই চলি আছো হলো আছো বাৰু আজি আলু গুটিকে ভাজিব লাগিব তেল অলপ বেছিকে দিম কি আলু গুটিকে ভাজিম আৰু দালিত দুটাকে লৈ দিম মাই নগেন চিপিয়া ঘৰত নাই আছে ৰ দাদা কদে লগা মানুহ এটা আহিছিল কদে লগত গেলা বচোন হয় নেকি বিছা আহক মই অকণমান বহো ইয়াত ফকতিয়াত বস্তু বিচাৰি আহে আজিকালি এনেই বা কি বস্তু পায়া ফটো চিৰি যাওয়া হাতে মুখে বলে পাৰে সি ধৰ্মে কাকাৰ শুনাই তোৰ কি আকৌ হয় তই দেখ খেতিত দিয়া নেধে উৎসাহ সেই যোৱা বছৰে চন্দকা খাই দিছিল এই কিবা বোলে খেতিত দিয়া মই বোলো মোৰ খেতি পথাৰ নাই এনেই যাৱাতকে উৰিয়ে থাকো আৰু কামটোৱে হব বাৰু যিয়ে নহওক মই এটা দৰকাৰত আহিলো কি মোৰ চৰত দিমা লগা আছিল উমেন দিবা হয় নেকি এই ৰচো ৰ মই তিৰিটো সুধবা লাগব আকৌ যাচো বিচা যা ইস খালি কিনো হলে আকৌ কি খালো মই এই গুণাক কাটি কেনে কৈছা দেখো কি কেনে কৈছা তই মোৰ একে জ্বৰ খেৰাই দিলি এই চাইছো বাৰু এই আলুৰ বাকেলি নে এয়া বাপ কি ডাকে পেলাইছে আলুৰ বাকেলি তই এনকেনো আলুৰ বাকেলি পেলাল হয় না হাগাগু খাবা আহিছা মানুহ গাত মাৰি দিলো দেখোন মৰি যাব বজাৰত কি জুইচ চাই বস্তুৰ দাম গৃহস্থী তই উঠেই বহাবি তই এই গৃহস্থী খোলা তুলবা আহিছি কি হৈছে চাইছো নে কাকাই এই গৃহস্থী ৰেখা তিৰি নহয় এইগিলা এই দেখছা নাই এইয়া এইক মই কওঁ এই চোতালখনৰ এইগিলা মাটিগিলা এৰি যায় অলপ পানী দি আকৌ বৰ ধুনীয়াকে লগাই থবি মইহে জানো এই যোৱা বছৰ একেবাৰে 1 ট্ৰেক্টৰত 200 টকাকে যোৱা বছৰ সেই চোতালত মাটি পেলাইছিলো এবাৰ নাই গে মোৰহে মাথা গৰম উঠছি মোৰ দৰকাৰটো হল নে নাই মই যে ডিমাৰ কথা কৈছিলো এই ডিমা কেতিয়া কি হলে তাতে আছে তাতে 5টা ডিমাহে আছে একা আৰু কমে বেছি হৈ থাকিব আকৌ যিটা পাছে কিটা থৈ দিছো
এইটো সপ্তাহত 7টা দিবা হ'ব লগা আছিল আৰু 2টা দিবা কক গে না পাৰলি কি মই কৰপে উলিয়াই আনবে না পাৰলি মই জানো এইগিলা গৃহস্থী খাতিৰি নহয় তই বেপাৰখন তলা তলা বাতি আছা সদায় ভাজি ভাজি এই ডিমা গিটা খাই খাই শেষ কৰছি অ কাকা আছে দেখিলি কবি কথা কবা আইছি অ কাকা এ 5টা আছে দে বাৰু এতিয়া যিয়ে নহওক হেৰি দাম হেই ৰাইজা নিলি 25 টকা কাকাই নিলি 30 টকা দিবা লাগব কি কয় নগেন মই নিলি আকৌ 5 টকা বেছি কেনেকে হ'ব হে হেৰি এই কাকাই আকৌ উমেন দিবাহে নিবি এই ৰাইজে নিলি আকৌ খাবাহে নিব যা কাকাই উমেন দিয়াৰ পাছত চানা হ'ব চানা আকৌ ডিমা পাব ডিমা বেছি আকৌ চানা খাব পাৰবি ডাঙৰ হ'ব এই বহুত টকা পাবি সেইকাৰণে এই 5 টকা কৰি বেছিকে লৈছো জোৰা মুখে যিয়ে নহয় এতিয়া কথা হ'ল হেৰি পইচাটো মই লৈ নাহিলো এতিয়া বাকী হ'ব এইটোৱে শাস্তি হয়া এই মানে মগা বস্তুটো মই একেবাৰে বাকী নেদো তথাপিও বাৰু হ'ব দে যা লৈ যা দে পিছে মই যাওঁ এই মই যাম ৰ এই এটা কাম আছে এই ভাপ ইমান তেল এৰিবাই লাগে নে এই পেকেটটোত দুখান তিনখান আঞ্জা জোখা তেল এই পেকেটৰ ভিতৰতে এৰি বা ভৰিখান ফাটছি বেয়াকে পৰিলে এইখিনি ইচ আকালৰ বস্তু ৰ এইবাৰ এংকে দেও ৰ কামটো এইটো কৰো ঘৰৰ পৰিয়াল গোটাইকেইটাই আনিব পাৰিব এইয়া চাইছো এই ভিতৰত এমহা কিমান তেল আছে গুণাক কাটি একোৱে কবা নৰি পদ্মে কি হলে তই বস্তু একে ব্যৱহাৰে নাজান ঐ ভাই আছো তই ওলাই পেলাই জুতুমা লৰি যাওকে দেও এই বুঢ়ী বাচি কথা কাণ্ড নকৰি মাতি আছো না নাই মই চাইছো চাও তই এই বস্তুৰ মূল্য তই কেনেকে বুজি পাবি এই মই খালাইছো বাৰু এইগিলা নহবয়ে মই এই আটি কি ধুনীয়াকে ওলাইছো আৰু এটা আঞ্জা ৰান্ধা জোখাও তই বুজি নাপা তই নাজানা এইগিলা খান কথা ভৰি দি ফাটি পেলাই বুঢ়া তিহৰ বাকলি আনিছি তই কি গম পাবি কাণতো দুইটোপ পেলাই দিওঁ গেদেৰি লাগছি অলপমান কলা খাৰ সোমাই দিবা পাৰিলেও কিজানি ওলাই আহিল হয় বাপ কেংকা মৰা বুঢ়া বৈ মুঠটো ভাঙি পেলাই একেবাৰে চুৰমাৰ কৰি দিবি আকৌ 99 টকা 100 টকা লাগি তোক 1 টকাহে কম এই গুইনা কাটি ক'ত পালি তই পইচা জেপৰ পে নি তই মোক ফাঁকি দিবা জাগা নাই ক'ৰ পৰা হাতে দিয়া কৈছে তোক পইচা ফাঁকি দিবা আৰু বাকী নাই মই বুজিবা লাগে 10 টকা নি জমা কৰি এটো তেলটো আনছো বেছি সেইকাৰণে মোৰ ডিমাৰ পইচা কেইটা নহয় হৈ থাকে সপ্তাহটো 7টা ডিমাৰ পইচাৰ 5টাহে পাওঁ মই নালগে এইগিলাক থৈ দি ইচ মই মিঠাতেলৰ পেকেট তই হানছো এইগিলাক বস্তুৰ মূল্য তই বুজি পাবি চুলি গোটাই কি ধুনীয়া কলা হৈ যাব দেহা কি ধুনীয়া হৈ চিলচিলীয়া হৈ তই গম পালিহে কিবা কি হৈছে কি হৈছে দোকান খাই তই দেখোন বাটেদি মানুহবোৰো যাব নোৱাৰা হৈছে আটা দাদেনি আটা দাদনী তোৰ শুনাত গণ্ডগোল হৈছে এই আমাৰ এওঁতা মানে নিয়ম নীতিত থকা মানুহ এই ৰাতিপুৱা গা পা ধুই উঠি এই অলপমান প্ৰাৰ্থনা গাওঁতো সেই প্ৰাৰ্থনাহে শুনছা কিজানি প্ৰাৰ্থনাহে গৈছিল নেকি নগেন খাই মইহে পিছে শুনাত গণ্ডগোল হ'ল হেই নগেন খাই মই আজি ৰাতিপুৱাৰ পৰা সুস্থ ক্লিয়াৰ হোৱা নাই হয় নেকি অলপ চাধা খাবা আহিছিলো তোৰ তাত চাধা তই আকৌ বল্লা 2 মাগবা আহিলি বদমে লৈ আছো নে তই চাধা আছে আৰু সেইডালো লৈ আহ এই চিনৰ বাৰীডাল লৈ আহ বস্তু
তই এনকে খাব লাগিব চাহাত থাকা হে নেকি একো কথা নাই দে বৰ সোৱাদ বৰ ধৰে বিয়া ৰাজা থাকা উলাই দিলি দেখোন তই এইডালৰ পৰা মালটো লৈছো বুলি যাম দৈ পিছে নগেন কাই মই যা 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 চেনিমাই চুমা দি গালত তাত চুমা দি লঠিয়া যদি চিনি পাবি মাক খাইছিল বিনি ফুল খালি দেখোন তইনো আজি আকৌ দেওবাৰে কিয় ওলালি আহি এই দেওবাৰটো আমি পালা কৈছো আজি কিবা ভাত পানী খাৱা লোৱা একো নকৰো ৰাইজে বৃহস্পতিবাৰ সোমবাৰ শনিবাৰে পালে তইনো আকৌ ভিনি কি দেওবাৰ পালা হৈছা যাছো যা তই মই কম যা কথা কিনি বুজাই পেলাই কি আনো আকৌ বাকালা মেলছে আহিলো ক'ব বেয়া দিয়া নাই কতিকা থবে দিয়া নাই একা তই কি জানিবি ইমান দিনৰ মূৰত আহিছি তই কি জানিবি সেইদিনা যাৱা নাছিলে কি তাই যিডালহে চেহেৰা অলপ খাই নে এই আমাৰ দুটা পৰিয়ালৰ একটেমা চাউলৰ ভাতাই দি হয় এই কিন্তু সেইডালে আহিলি হয় মানুহ একেবাৰে মতা কহি মানুহ থাকাই নহয়